ক'ত পাইছিলে কি পৰিস্থিতি? এইটো মোৰ সৰু ভাইটিজন আমি খেতি বাতি কাম কৰা মানুহ, খেতিত কাম কৰাতে বস্তুটো ওলাইছে। আৰু এই বস্তুটো এনেকুৱা হৈছে আমি প্ৰকৃততে বস্তু মানে দেখাই নাপাওঁ। সেই বস্তুটো পাই পেলাই আমি যিহেতু নেকি বস্তুটো দেখা নাপাৱাৰ কাৰণে আমি মানে বস্তু পাইছোঁ, পাৱাৰ পিছত যিহেতু নেকি আপোনাৰ লগত আপুনি সদায় সাপ যিকোনো বস্তু মানে ধৰি থাকে, বনৰীয়া বস্তুৰ লগত আপুনি অলপ মানে জড়িত, সেই বুলি ভাবিছোঁ যে আপুনি যদি বস্তুটো লৈ যাতে আমাৰ যিটো নেকি বন বিভাগ আছে আৰু বস্তুবিলাক আজিকালি পোৱাই নাযায়, সেইকাৰণে আপোনাক মাতি আনি যাতে সংৰক্ষিত ভালকৈ ৰাখি দিয়ে, এইটো কাৰণে আপোনাক মাতিছোঁ।